বন্ধুসকল আপোনালোকৰ কাৰণে মই আজি এনেকুৱা এটা ৱেবছাইট লৈ আহিছোঁ যিটো ৱেবছাইটটোৰ সহায়ত আপোনালোকে যিকোনো ইউটিউবাৰৰ হওক বা ডাঙৰ যিকোনো ইউটিউবাৰে হওক তেওঁলোকৰ মান্থলি আৰ্নিং এণ্ড ইয়াৰলি আৰ্নিং দেখিব পাৰিব। বন্ধুসকল কেনেকৈ তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল চাওক, আমি যেতিয়া যিকোনো ইউটিউবাৰক কমেণ্ট কৰোঁ যে দাদা আপুনি কিমান টকা মান্থলি ইনকাম কৰে বা বছৰেকত কিমান টকা পায়, কিন্তু তেওঁলোকে এটা আইডিয়া দিয়ে, কাৰণ সেইটো তেওঁলোকে ইউটিউবত ডাইৰেক্ট ক'ব নোৱাৰে, কাৰণ সেইটো ইউটিউবৰ পলিচি বাধা আছে। কাৰণ সিহঁতে যে এইটো কৰিলে তেওঁলোকক হয়তো চেনেল ডিচেবল হ'ব পাৰে, সেইকাৰণে সিহঁতে ভয়তে নকয় বা আমি গম নাপাওঁ কিমান টকা আৰ্নিং কৰে। বা আপুনি যদি ডিম্পু বৰুৱাক যদি কমেণ্টত জনায়, তেওঁ হয়তো ভিডিঅ' বনাই ক'ব যে ইমান আইডিয়া দেখুৱাই দিয়ে, যে ধৰি লওক ইমান এটা বস্তুৰ আইডিয়া, লেপটপ হওক বা কিবা কিবি হওক, এনেকুৱা আইডিয়া দেখুৱাই দিয়ে, কিন্তু আপুনি নাজানে কিমান ডলাৰ পায়, কিমান মান্থলি কিমান ইনকাম হয়, আপুনি একোৱেই নাজানে, আপোনাৰ একোৱেই নকয়। বন্ধুসকল আজি আপোনালোকে লাইভ প্ৰুফ আপোনালোকে দেখিব পাৰিব মোৰ মোবাইল স্ক্ৰীনত কেনেকৈ আপুনি যিকোনো ইউটিউবাৰৰ হওক, টেকনিকেল গুৰুজী হওক বা ডিম্পু বৰুৱা হওক অসমৰ ক্ষেত্ৰত এণ্ড যিবিলাক ডাঙৰ ইউটিউবাৰে আছে সেই সকলোবোৰৰ আপুনি আৰ্নিং দেখিব পাৰিব। বন্ধুসকল আপুনি খালি এটা ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব মোৰ লেটেষ্ট টেকন'লজি ভিডিঅ'বোৰ চাই থাকিবলৈ। তেন্তে বন্ধুসকল বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আপোনালোকে যিকোনো ইউটিউবাৰৰ পে'মেণ্ট চাবলৈ হ'লে আপোনালোকে এটা ভাউচাৰ চিলেক্ট কৰি ল'ব। ধৰি লওক মই গুগল কৰিলোঁ বা আপোনালোকে ক্ৰম ভাউচাৰতো আপোনালোকে গৈ চাব পাৰিব। আপোনালোকে চাৰ্চ বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব SOCIL ছ'চিয়েল PLADE বিলিট ছ'চিয়েল বিলিট বুলি ইয়াত চাৰ্চ কৰিব। তাৰপিছত বন্ধুসকল আপোনালোকক এটা ৱেবছাইটলৈ লৈ যাব। ইয়াত আপোনালোকে ফাৰ্ষ্ট যিটো ৱেবছাইট আহিব সেইটোত আপোনালোকে ক্লিক কৰিব। সেই ৱেবছাইটটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ইণ্টাৰফেচ আহিব। আপোনালোকৰ যিটো যদি ক্ৰম ভাউচাৰত যায় তেন্তে আপোনালোকে ইয়াত গৈ থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ ছাইটটো খুলি ল'ব। মোৰ অলৰেডি ডেস্কটপ ছাইটটো খোলা আছে, সেইকাৰণে মই ইয়াত চাৰ্চ কৰিম। ইয়াত ধৰিলোঁ মই ডিম্পু বৰুৱাটো চাৰ্চ কৰিম। ডিম্পু বৰুৱা চাৰ্চ কৰাৰ পিছত ইয়াত চাওক বন্ধুসকল আপোনালোকে চাব পাৰিছে যে মই ইয়াত চাৰ্চ কৰি দিছোঁ। তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনালোকৰ যিটো চেনেল আছে ডিম্পু বৰুৱাৰ সেইটো চেনেলটোলৈ আপোনালোকক লৈ যাব। তেওঁৰ কিমান ছাবস্ক্ৰাইবাৰ আছে চাওক, মই আপোনালোকক দেখুৱাই দি আছোঁ। অকণমান জুম কৰি মই আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ, সেইটো আপোনাৰ চাব পাৰিব। চাওক বন্ধুসকল এইটো হৈছে ডিম্পু বৰুৱাৰ মেইন চেনেল। 7,87,000 ছাবস্ক্ৰাইবাৰ আছে। ভিউটো ক'বলৈ নাপামেই। চিলেক্ট ইয়ৰ চেনেলত আপোনালোকে ক্লিক কৰিব। চিলেক্ট ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত ইয়াত চাওক ডিম্পু বৰুৱা মান্থলি কিমান আৰ্নিং কৰে সকলোবোৰ আপোনালোকে ইয়াত চাব পাৰিছে। চাওক বন্ধুসকল ডিম্পু বৰুৱাৰ ইষ্টিমেট মান্থলি আৰ্নিং মানে যিটো একে মান্থলি কেতিয়াবা বেছি হয় কেতিয়াবা কম হয়, কিন্তু মান্থলি $1,200 আহি থাকে। $1,200 কৰিব গ'লে এফালে 70,000 আৰু 14,000 আছে। তেওঁ ডিম্পু বৰুৱা চেনেলটোৰ পৰা মান্থলি 84,000 টকা ইনকাম হয়। আপোনালোকে ইণ্ডিয়ান কনভাৰ্ট কৰিব পাৰিব। ইয়াত চাওক বন্ধুসকল তেওঁ আজি কিমান টকা উপাৰ্জন কৰিছে আপোনালোকক মই দেখুৱাই দি আছোঁ। ইয়াত চাওক 1 তাৰিখ, আজি ছেপ্টেম্বৰৰ 1 তাৰিখ, আজিতো $5 ইনকাম হৈছে আৰু তাৰ আগতে $34, তাৰপিছত 55, এনেকৈ তেওঁ মান্থলি ইনকাম হয়। তাৰপিছত বন্ধুসকল আপোনালোকে আৰু এটা চেনেলত লৈ যাওক। আপোনালোকে এটা গেমিং চেনেল লৈ যাওক। গেমিং চেনেলকেইটাই কেনেকুৱা টকা উপাৰ্জন কৰে। বাইক গেম নামৰ এটা চেনেল আছে, বাই অনলি খেলৰ বিষয়ে।
এয়া চাওক বন্ধুসকল এই চেনেলটোলৈ আহিছোঁ তেওঁৰ প্ৰায় $1900 ইনকাম হয় প্ৰায় 1,60,000 মান মান্থলি ইনকাম হয় অনলি বাইক খেল তেওঁৰ ইমান ছাবস্ক্ৰাইবাৰো নাই কিন্তু বহুত টকা উপাৰ্জন হয় খেল যিবিলাক গেমিং চেনেল আছে আপোনালোকে গেমিং চেনেলো খুলিব পাৰিব আৰু বন্ধুসকল আপোনালোকে টেকনিকেল গুৰু জিৰ' ইনকাম চাব পাৰিব মান্থলি কিমান টকা উপাৰ্জন হয় বন্ধুক আশা কৰোঁ আজি ভিডিঅ'টো ভাল পালে আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ' এইখিনি